শিপাই সন্ধানৰ সৈতে ষ্টুডিঅ'ত মই ইভা কালি পুৱতিনিশা তিনিচুকীয়াৰ বেঙেৰ সংঘটিত হয় সেই ঘটনাৰ এই মুহূৰ্তটো আমাৰ মাজত সজীৱ হৈ আছে কাৰ কি ভুল কোনে সংঘটিত কৰিলে সেয়া আমি ক'বলৈ নাযাওঁ কিন্তু যিসকল নিৰীহ লোক এই ঘটনাৰ বাবে আজিও আচলতে যন্ত্ৰণাত আছে সেই লোকসকলৰ কথা আমি পাতিম আচলতে সেই বিষয়ে আমি আলোচনা নকৰোঁ কিন্তু সেই নিৰীহ লোকসকলৰ জীৱনক লৈ তৈয়াৰ কৰা এখন অসমীয়া ছবিৰ বিষয়ে আজি আমি কথা পাতিম মই ক'ব বিচাৰিছোঁ হান্দক ছবিখনৰ কথা এক সন্ধান আজিৰ ছবি হান্দু দ্য হিডেন কৰ্নাৰ দৈৰ্ঘ্য 90 মিনিট নিবেদন মায়ামৰা প্ৰডাকশ্যন পৃষ্ঠপোষকতা গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2015ত ৰিকমেণ্ডেড ছবি এগ্ৰা মাৰ্কেট 57 সংখ্যক থেছালনিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2016 এথেন্স ৱৰ্ল্ড প্ৰিমিয়াৰ 18 সংখ্যক আন্তঃৰাষ্ট্ৰীয় জিঅ' মামি মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত পৰিচালক প্ৰযোজক জয়সেং জয় দহুটীয়া চিত্ৰনাট্য ভাস্কৰজ্যোতি দাস জয়সেং জয় দহুটীয়া চিত্ৰগ্ৰহণ চিদা বৰা সম্পাদনা দিগন্ত বৰা শব্দ নক্সা দেৱজিৎ গায়ন ৰূপসজ্জা পৰাণ শৰ্মা মূল অভিনয়ত বান্দৈ চেতিয়া বিশাল অনুৰাগ নিবেদিতা বৰুৱা জিতু মৰাণ শিপা এক আৰু হান্দুক ছবিখনৰ কেইটামান কথা যিখিনি আচলতে দৰ্শকে ইতিমধ্যে জ্ঞাত হৈছে আৰু এই ছবিখনৰ সৈতে জড়িত কলা কুশলীসকল পৰিচালককে ধৰি প্ৰতিটো ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল আমাৰ সৈতে আছে আৰু হান্দুকৰ শিপাৰ সন্ধান আমি তেওঁলোকৰ সৈতে কৰিবৰ চেষ্টা কৰিম কিন্তু আৰম্ভণিতে মই কালিৰ তিনিচুকীয়া ঘটনাটো কৈছোঁ আচলতে এই ছবিখনত কি আছে কি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে তাৰ বিষয়ে আমি আমাৰ দৰ্শকক অধিক জনাই লোৱাৰ পিছতে আমি শিপাৰ সন্ধানত নামিম তাৰ পূৰ্বে মই আমাৰ দৰ্শকৰ বাবে আগবঢ়াইছোঁ এই বিশেষ প্ৰতিবেদন অকলশৰীয়া বৃদ্ধা মাতৃ হেৰামণি বিগত 6টা বছৰে সাক্ষাৎ পোৱা নাই বিপ্লৱী পুত্ৰৰ বিপ্লৱী সংগঠনত যোগ দিয়া মুক্তি নামৰ একমাত্ৰ পুত্ৰক এবাৰ লগ পোৱাৰ হেঁপাহত দিনৰ পিছত দিন কটাবলৈ ধৰে माँ जी हम लोग तो सिर्फ अपना ड्यूटी करिए सर आप एकदम खराब मत पाओ आपका लड़का यदि अच्छा से घुरी आए सबके लिए भला है सर और आजकल तो सरेंडर करने से सरकार बहुत बहुत पैसा दिया से मुक्ति यदि इस पर खरत है तब अच्छा से समझा और आप एकदम चिंता न करिए माँ जी आपका लड़का का एक बाल भी बाका नहीं हो ठीक है सीमा जी अब हम लोग चलता है ताक लेकिन अच्छा से समझाओ মুক্তিবাহিনী অসম আলফাৰ জন্মৰ এটা ঐতিহাসিক কাৰণ বুলি ক'লে আমি 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধিলৈ উভতি যাব লাগিব বাৰ্মা ৰজা আৰু ইংৰাজৰ মাজত হোৱা এই সন্ধিৰ জৰিয়তে ইংৰাজে অসমখন নিজৰ অধীনলৈ আনে আৰু তাৰ লগে লগে এই সময়ৰ গৌৰৱোজ্জ্বল 600 বছৰীয়া আহোম ৰাজত্বৰো অন্ত পৰে কিন্তু অসমৰ স্বাধীনচিতীয়া খিলঞ্জীয়া মানুহখিনিয়ে তাৰ প্ৰতিবাদ কৰিব ব্ৰিটিছে অসমত তেল কয়লা চাহৰ আৱিষ্কাৰ কৰে 1947 চনত ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল তেতিয়াও কিন্তু খিলঞ্জীয়া মানুহখিনিৰ অৱস্থাৰ উন্নতি নহ'ল বৰঞ্চ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ৰাজ্যখনৰ লোকসকলে নিজকে এই সম্পদসমূহৰ পৰা বঞ্চিত আৰু শোষিত বুলিহে ভাবিবলৈ ধৰিলে
কিন্তু তেওঁৰ সেই আশা পুতেকৰ গুলীবিদ্ধ এটা নিথৰ দেহৰ ৰূপতহে ঘৰ পায়। নীৰৱে নিমাতে পুতেক মুক্তিৰ স্বাৰ্থৰ সকলো কাম কাজ নিয়াৰিকৈ কৰে। মেঘে কৰে আগা গুমা তাৰে ধৰে ছাতি মেঘতে কণিকা বয় ওপৰতে গাজি মেঘ চিকন ৰাম চিকন আৰু চিকন ভেদ শালি জালি পৰি আছে পিঠিতে আৰু জীয়াই থকাৰ কোনো তাৰণা বিচাৰি নাপায় পুখুৰীত জাপ দিবলৈ গৈ হঠাৎ সংবাদ লাভ কৰে সেই মৃতদেহটো মুক্তিৰ নাছিল নেকি। পুনৰ এটা আশাৰে তাই জীয়াবলৈ আৰম্ভ কৰে। কিন্তু লাহে লাহে সেই মৃতদেহ সঁচাই মুক্তিৰ আছিল নে নাছিল তাক লৈ আৰম্ভ হয় বছৰ বছৰ জোৰা এক চৰম অনিশ্চয়তা আৰু অপেক্ষা। এই অন্তহীন অপেক্ষাৰ জৱনিকা পৰে ছবিৰ শেষৰ দৃশ্যত আমাৰ নিয়মিত জীৱনৰ এক চাক্ষুষ দৃশ্যৰ যোগেদি। হেৰি তই বিয়া নহওঁ মুঠিলে বাট নাচাবি কষ্ট পাবি। মুক্তিৰ মাকৰ একমাত্ৰ সাৰথি হৈ থাকে মুক্তিৰ সৈতে সৰুৰে পৰা ধূলি বালি খেলি উমলি জামলি যৌৱনত প্ৰেমত পৰি অযুত সপোন দেখা গাঁৱৰ সহজ সৰল ছোৱালী শেৱালী। বয়সে লাহে লাহে ঢাল দিবলৈ ধৰিলেও মুক্তিৰ বাবে প্ৰেম আৰু অপেক্ষাৰ অকণো হিন্দেৰি তাইক ঘটিবলৈ দিয়া নাই। আপুনি বিপ্লৱ ফুকন? হয়। চিঠি এখন আছিলে। কিহৰ চিঠি? ৰূপান্তৰ অসম ওৰফে মুক্তিমৰাণ জীয়াই আছেনে নাই আপুনি তথ্য বিচাৰিছিলে। হয়। ভূটানৰ অপাৰেশ্যন অল ক্লিয়াৰ পাছৰে পৰা আপোনাৰ একালৰ নিজৰে বহু সতীৰ্থ এতিয়াও সন্ধানহীন হৈ আছে। এতিয়া কথাটো এনেকুৱা, এই যে আপুনি বস্তু জোখ লোৱা তোলা চালনীখন যদি অকণো হেৰফেৰ থাকে আপুনি সঠিক ওজনৰ সামগ্ৰী কেতিয়াও নাপাব। এইখন লওক মুক্তিৰ মাকৰ বাবে। আনফালে মূল সুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা উক্ত সংগঠনৰে আন এজন সদস্য বিপ্লৱে অকলশৰে এটা সাধাৰণ জীৱন জীয়াবলৈ চেষ্টা কৰে। কিন্তু অতীত আৰু বৰ্তমান দুয়োটাই তাক অনবৰতে বাধাৰ প্ৰাচীৰ হৈ পিছে পিছে খেদি ফুৰে। কিন্তু তথাপিও মুক্তিৰ মাক হেৰামণি, শেৱালী আৰু প্ৰাক্তন সদস্য বিপ্লৱ তিনিওজনে তেওঁলোকৰ হৃদয়ৰ গোপন কোঠৰীত পুহি ৰখা নিজৰ নিজৰ সপোন আৰু আশাবোৰ প্ৰতিপল জীপাল হোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰয়। শিপা ৰিপৰ্ট, নিউজ 18 অসম, নৰ্থ ইষ্ট। আৰু ছবিখনৰ ওপৰত আমি এটা আমাৰ দৰ্শকে যিহেতু ছবিখন চোৱা নাই গতিকে তেওঁলোকে আমাৰ অনুষ্ঠান বুজি পাবৰ বাবে বা শিপাৰ সন্ধান কৰিবলৈ তেওঁলোকেও যিহেতু সুবিধা হ'ব তাৰ বাবে বিশেষ প্ৰতিবেদন দৰ্শকৰ বাবে আগবঢ়ালোঁ। আৰু মই আৰম্ভণিতে জয়সেং জয়জয়তীয়া আপোনাৰ কাষলৈ আহিছোঁ। আৰু মই যিমানখিনি জানো খুব সম্ভৱ 2007 চনলৈ আমি উভতি যাব লাগিব শান্তোকৰ শিপাৰ সন্ধান কৰিবলৈ। হয়, 2007 চনত মই তেতিয়া সংস্কৃত চিত্ৰকৰণৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট। তো সেইমতে মোৰ এতিয়াও ভালকৈ মানে মনত আছে যে 1 জুন 2007 চনৰ হাবিৰ কাকতত এটা প্ৰতিবেদন
প্ৰকাশ পাইছিলে য'ত মই এই যিটো এই খাণ্ডক ছবিৰ যিটো পিছৰ যিটো সঁচা কাহিনী সেই কাহিনীটো মই তাত পাইছিলোঁ আৰু সেই ষ্টৰিটো মানে পঢ়াৰ পাছত মোৰ যিহেতু ময়ো এনেকুৱা এখন ঠাইৰ পৰা আহিছোঁ মোৰ ঘৰ আপোনাৰ কাকপথাৰ চ' মই সৰুৰে পৰা এই তাৰ আগতে মই এই জাষ্ট কাহিনীটো কৈ লৈছোঁ যে সেই স্বাধীন কাকতখনত আছিলে তাৰ যিটো হেডলাইন আছিলে যে 2 বছৰত একেবাৰতে দুবাৰকৈ জ্বলিল দুবাৰ জ্বলিল একেজন পুত্ৰ চিতা হয় গতিকে এই ষ্টৰিটোৱে মোক খুব বেছি হৃদয়ত হেৰি কৰিছিলে চ' সেই তাৰ পিছৰ পৰা মই প্ৰায় 2012 চনত 2007 পৰা 2012 চনত মই যেতিয়া জ্যোতি চিত্ৰবনৰ বাবে ওলাই পিনি বিভিন্ন ধৰণৰ কাম কৰিলোঁ কিন্তু মোৰ মনত অনবৰতে সেই ষ্টৰিটোৱে মোক অনবৰতে মনত আহি আছিলে বা মোক অনবৰতে হেৰি কৰি আছিলে খুন্দা মাৰি আছিলে একজেক্টলি চ' মই তাৰপিছত 2012 চনত মই একচুৱেলি এই স্ক্ৰিপ্টৰ কাম লিখাৰ আৰম্ভ কৰোঁ তাৰপিছত লগতে এই যিটো এই আপোনাৰ ঘটনাটো আছিল শিৱসাগৰ ডিমৌ তেখেত আপোনাৰ কনকলতা ফুকন তাৰপিছতে আমি মোৰ এজন সহযোগী আছিলে নিতুল গোহাঁই তেখেতৰ সৈতে আমি ডিমৌলৈ যাওঁ গৈ তেখেতক লগ কৰি তেখেতৰ দুপকীয়া মাজু তেখেতক লগ কৰোঁ তেখেতৰ মানে একেবাৰে সৰু ছোৱালী তেখেতক আমি লগ কৰিছিলোঁ তাৰপিছত সিমানৰ মাককো মানে লগ কৰি আমি গোটেই হেৰিবিলাক প্ৰায় আমি এসপ্তাহমান আমি তাত আছিলোঁ তেনেকৈ গোটেই ৰিচাৰ্চৰ কামখিনি হৈছিলে তাৰপিছতে মোৰ কোৰাইটাৰ আছিলে ভাস্কৰজ্যোতি দাস চ' এই ভাস্কৰদাৰ পৰা লগত আমি একেলগে প্ৰায় 2015লৈকে 3 বছৰ আমি গোটেই স্ক্ৰিপ্টখন লিখোঁ হয় তাৰপিছতে আমাৰ লগত আছিলে সুভাষ দা তেখেতে আমাৰ গোটেই স্ক্ৰিপ্টখনৰ বিষয়ে বিভিন্ন ধৰণৰ কনচাল্ট তেখেতে কৰি দিছিলে তাৰপিছত সেই তেনেকৈ প্ৰায় 3 বছৰ জোৰা ৰিচাৰ্চ আৰু 2007 পৰা এতিয়া 2016 গতিকে বহুখিনি কষ্ট কৰিছে আপুনি বহুখিনি গৱেষণা কৰিছে আৰু আমাৰ দৰ্শকে আচলতে ছবিখন চালে সেই কথাখিনি গম পাব কিমান আচলতে গভীৰলৈ যোৱা হৈছে আৰু এই সমগ্ৰ এই প্ৰচেষ্টাজন যিখিনি আচলতে এই সময়খিনিত আপোনাৰ সৈতে এই মুহূৰ্তত আমাৰ ষ্টুডিঅ'ত থকা সকলো ব্যক্তিৰ অৰিহণা আছে গতিকে এই ছবিখনৰ সৈতে জড়িত আপোনাক মই জানো বা আমাৰ দৰ্শকে জানে বাকী সকলৰ কোন কিদৰে জড়িত আছিলে মই আপোনাক অনুৰোধ জনাম এবাৰ আমাৰ দৰ্শকৰ সৈতে পৰিচয় কৰাই দিবৰ বাবে আমাৰ পৰাণ শৰ্মা হয় তেখেত আমাৰ ৰূপসজ্জাত আছিলে হয় মানস প্ৰতিম দত্ত তেখেত এছ'চিয়েট প্ৰডিউচাৰ হয় বিশাল চৰিত্ৰত চিনি পাইছে দেৱজিৎ গান আমাৰ হয় চাউণ্ড ডিজাইনাৰ প্লাছ তেখেতে গোটেই লোকেশ্যনৰ কামখিনি তেখেতে কৰিছে থলীতে তাৰপিছতে আমাৰ নাথ দা সুধীৰ নাথ তেখেতে লাইটৰ গোটেইখিনি কামখিনি কৰিছে তাৰপিছত আমাৰ কেমেৰা এছিষ্টেণ্ট আছিলে ফুলন দাস তাৰপিছতে আমাৰ স্ক্ৰিপ্ট কনচালটেণ্ট সুৰজ জোৱাৰা আৰু আমাৰ সংগীতত সৌৰভ মহন্ত হয় আৰু আমি আপোনালোক সকলোৰে সৈতে ছবিখনৰ শিপাৰ সন্ধান কৰিবলৈ চেষ্টা কৰি আপোনাৰ পৰা সেই কথা গম পাইছোঁ মই আন এটা মুখ্য চৰিত্ৰ বিশাল আপোনাৰ কাষলৈ আহিছোঁ আমি আপোনাক এগৰাকী কবি পেইণ্টাৰ হিচাপে বা প্ৰাক্তন বিদ্ৰোহী বুলি ক'ব পাৰোঁ গতিকে এই সকলোখিনি মিলি আপোনাৰ চৰিত্ৰটো ৰূপায়ণ কৰাত নিশ্চয় বহুখিনি সহায় হৈছে একচুৱেলি জয়চন্দ্ৰ দহোতীয়াই ছবিৰ জৰিয়তে যিখিনি ক'ব বিচাৰিছিলে সেই কথাখিনি একচুৱেলি মই নিজেও ক'ব বিচাৰি আছোঁ হয় চ' তেওঁ যেতিয়া মোক স্ক্ৰিপ্টখন এবাৰ পঢ়িবলৈ দিলে মোক পঢ়াৰ লগে লগে চৰিত্ৰটোতে ইমানেই একাত্ম হৈ বোধ কৰিলোঁ যে মই একেষাৰে কৰিম বুলি ক'লোঁ আৰু আটাইতকৈ ডাঙৰ কথা ইয়াৰ পূৰ্বে মোৰ অভিনয় ক্ষেত্ৰত অভিনয় জগততে কোনো মোৰ জড়িত নাই কোনো দিশে তো এয়া মোৰ প্ৰথম সেই প্ৰসংগত হওঁতে আমাৰ দৰ্শকটো আপুনি দেখি থকা যিখিনি চিনাকি মুখ এই ছবিখনত আপুনি দেখিবলৈ নাপাব আৰু সেইটোৱে হৈছে ছবিখনৰ আচলতে অন্যান্য মাত্ৰা প্ৰদান কৰিছে কাৰণ আমি যিসমূহ চৰিত্ৰ বিশেষ প্ৰতিবেদনটোত খন্তেক সময় পূৰ্বে দেখুৱালোঁ সকলোৱে আচলতে তেওঁলোকে নতুন প্ৰথমবাৰৰ বাবে যিটো কেমেৰাৰ সন্মুখীন হৈছে গতিকে তেওঁলোকে আচলতে সেইবাবে বেছি আমি নিজৰ যেন বা বেছি ৰিয়েলিষ্টিক হৈছে বুলি ক'ব পাৰোঁ হয় মই আপোনাৰ কাষলৈ সেয়াই আৰু কাহিনীটোতে বিপ্লৱ কৰিবলৈ গৈ সংগ্ৰাম কৰিবলৈ গৈ দেশৰ কথা ভাবি দেশৰ ভক্তিৰ কথা ভাবি ওলাই যোৱা ল'ৰাইজন যেতিয়া কিবা এটা কাৰণত তেওঁ ঘূৰি আহিল তেওঁ মূলসুঁতিলৈ যিটো আজি সকলোৱে কৈ আছে মূলসুঁতি তথাগত মূলসুঁতিত লৈ তেওঁলোক ঘূৰি আহিল ঘূৰি অহাৰ পিছত সেই বিদ্ৰোহীজন বিপ্লৱীজনে একচুৱেলি কেনেধৰণৰ মানসিক অন্তৰ্দন্তত ভোগে এই কথাখিনি ছবিখনত খুব সুন্দৰভাৱে প্ৰকাশ পাইছে আৰু যিটো ইয়াতে মই কথা এষাৰ কওঁ মই 1994 পৰা 2002 চনলৈ মই সংগ্ৰাম কৰিছিলোঁ ময়ো এজন আলফাৰ কেডাৰ আছিলোঁ
কিন্তু 2002 চনত ধৰাৰ পৰা পিছত মই 2004 চনত চাৰেণ্ডাৰ কৰিছিলোঁ তাৰপিছত তো এই যিখিনি কথা ছবিখনৰ দ্বাৰা কৰিবলৈ গৈছে সেই কথাখিনি মই নিজেও সন্মুখীন হৈছোঁ দেখিছোঁ কোনোবা ঘূৰি অহাৰ পিছত তেওঁ হয় একেবাৰে খুব টকা পইচাৰ মালিক হৈছে কোনোবা ব্যৱসায় বাণিজ্য কৰিছে কোনোবাই টকা হাবা দি চলিছে আৰু এনেকুৱাও দেখিছোঁ কিছুমানে আপোনাৰ কি কৈছে দিন হাজিৰা কৰিছে বাৰীত খেতি কৰিছে চব্জি বিক্ৰী কৰিছে মোৰ জন্ম অঞ্চল চাবুৱাত তাত মই এনেকুৱাখিনি দেখিছোঁ আৰু কোনোবাই কি কৈছে মদ পানী খাই তেওঁলোকৰ জীৱনটো সেইসমূহ প্ৰসংগলৈ আমি আহিম এটা স্পৰ্শকাতৰ বিষয় আচলতে সমগ্ৰ অসমবাসীৰ বাবে এই যিটো প্ৰসংগ আচলতে ছবিখন উপস্থাপন কৰা হৈছে মই সুৰজৰ কাষলৈ আহিব বিচাৰিছোঁ আপুনি ইয়াৰ পূৰ্বৰ ছবিৰ সৈতে জড়িত কিন্তু এই ছবিখনত যি আচলতে ছবিখন চোৱাৰ পিছত মই নিজে উপলব্ধি কৰিছোঁ যি ব্যতিক্ৰমিতা ইয়াত আছে আপুনি কি ভাবে প্ৰথমতে ক'ব লাগিব যে এই বিষয়টোৰ মানে ওপৰত এখন ছবি কৰিম বুলি মোৰ ওচৰলৈ জয়দীপ আহিলে এইটো এই বিষয়টো যথেষ্ট প্ৰাসংগিকতা আছে প্ৰথমতে আৰু কালি যিটো ঘটনা আচলতে হয় যোৱা কেইবাটাও দশক ধৰি অসমত এই যিটো সমস্যা বুলি সেই সমস্যাটোৰ দ্বাৰা জড়িত হৈ আছে গোটেই অসমখন এই ঘটনাটো এটা মানে ৰিপ্ৰেজেণ্টেই কৰিছে এইটো বিভিন্ন ঘৰত মানে অসমৰ বিভিন্ন মানে আপোনাৰ আপাৰ আছামৰ পৰা লোৱাৰ আছামৰ প্ৰায় কম বেছি পৰিমাণে সকলোতে জড়িত মোৰ যোৰহাটৰ এখন গাঁও ময়ো দেখিছোঁ সৰুতে এনেকুৱা ধৰণৰ কথা দেখিছোঁ আৰু প্ৰথমতে এই বিষয়টোৰ ওপৰত অসমত বহুত চিনেমা হৈ আছে এতিয়াও হৈ আছে আগতেও হৈ আছে কিন্তু এই ইমান এটা বাৰ্ণিং ইছ্যু লৈ তেনেকৈ ছবি তেনেকৈ মই দেখা নাই গতিকে সেই এটা ডাঙৰ ৰেচপনচিবিলিটি লাইবিলিটি আহি যায় এনেকুৱা বিষয়ৰ ওপৰত যেতিয়া কাম কৰা যায় সেইটো কাৰণে যথেষ্ট সংখ্যক মানে গৱেষণা যথেষ্ট দায়িত্ব এটা আহি যায় সেইকাৰণে খুব কেয়াৰফুল হ'ব লাগিব বুলি মই তেতিয়াই তেওঁক কৈছিলোঁ আৰু আমি তেতিয়াৰ পৰাই আমি ডিছকাছ কৰিছিলোঁ স্ক্ৰিপ্ট সম্পৰ্কে তাৰ কাষ্টিং সম্পৰ্কে তাৰ গোটেই আৰু বহুত লিমিটেশ্যন আছিল কামটো কৰোঁতে বাজেটৰ ফালৰ পৰা আৰু এইবিলাক আমিতো ইণ্ডিপেণ্ডেণ্ট এইখন এখন ইণ্ডিপেণ্ডেণ্ট ফিল্ম আপোনালোকে সকলোৱে জানে তাতে তেনেকুৱা ধৰণত ইনভেষ্ট কৰা প্ৰডিউচাৰৰ খুবেই মানে অভাৱ গতিকে আমাৰ খুব মানে সূক্ষ্ম কথাত আমি গুৰুত্ব দিবলগীয়া হৈছিল খুব কেয়াৰফুলি আগবাঢ়িবলগীয়া হৈছিল আৰু বিশেষকৈ স্ক্ৰিপ্টখন ছাবজেক্টটো মই যিটো ক'লোঁ ইমান ৰেচপনচিবিলিটি এটা ইমান ডাঙৰ দায়িত্ব যিহেতু এই বিষয়টোৱে সকলোকে কম বেছি পৰিমাণে চুই গৈছে এটা সময়ত এতিয়াও প্ৰাসংগিকতা আপুনি যিটো ক'লে কালি যিটো ঘটনা হৈছে কথাটো তেনেকুৱা তেনেকৈ আমি আৰম্ভ কৰিছিলোঁ বস্তুটো হয় মই এবাৰ সৌৰভ মহন্তৰ কাষলৈ আহিছোঁ মই আচলতে হান্দুক এই গোটেই যাত্ৰাটো গম পালে কিমান দীঘলীয়া মই শেষৰ ফালেহে জইন কৰিবলৈ পাৰিছোঁ কাৰণ কিয় এইটো এটা ৰিয়েলিষ্টিক ষ্টৰি ৰিয়েল বেছ ষ্টৰি চ' এনেকুৱা কোনো স্ক্ৰিপ্টত যে ইমান দিন শ্বুট হ'ব জেনেৰেলি মিউজিক কৰোঁতে শ্বুটিং প্লেচতো যাবলগীয়া হয় কিন্তু এইখন তেনেকুৱা ধৰণৰ ফিল্ম নহয় চ' গোটেইখিনি হোৱাৰ পিছত পষ্ট প্ৰডাকশ্যনৰ সময়ত জয়সিং মোৰ ওচৰত আহিলে আৰু বেকগ্ৰাউণ্ড মিউজিক এটা ষ্টৰিক আগবঢ়াই নিবলৈ কৰা হয় কিন্তু এখন ইমানেই ৰিয়েলিষ্টিক যে আমি চাউণ্ডতে বহুতখিনি কৰা হৈছে দেৱজিৎ গায়নে বহুতখিনি কৰিছে আৰু কিছু চিনত মানে ইম'শ্যন বা হেৰি মেইন এটা থিম বনায় যিটো মুক্তিৰ সিহঁতৰ ঘৰখনৰ ষ্টৰিটোক লৈ পেলাই এটা থিম ক্ৰিয়েট কৰি পেলাই কিছু জেগাত বেকগ্ৰাউণ্ড মিউজিক কৰিব লগা হৈছিলে তো মোৰ কাৰণে এটা খুব ভাল এক্সপিৰিয়েঞ্চ আছিল এইটো বাকী ষ্টৰিটো আৰু যিহেতু আমি আচলতে জয়সিঙে ঘণ্টাসময় পূৰ্বে উল্লেখ কৰিছিলে যিটো আচলতে ইনচিডেণ্ট হৈছিলে শিৱসাগৰ ডিমৌত সেই যিটো ঘটনাৰ ওপৰত বেছ কৰি কৰিছিলে আৰু এই মুহূৰ্তত যিহেতু শিৱসাগৰ তাত ডিমৌত আমাৰ সাংবাদিক উপস্থিত হৈ সেই ঠাইলৈ গৈছিলে সেই লোকসকলৰ মাজত আচলতে এতিয়াও জীপাল হৈ আছে গতিকে আমি আচলতে কি হৈছিলে মই এবাৰ প্ৰকৃত ঘটনাটো আমাৰ দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ চনত সংযুক্ত মুক্তিবাহিনী অসমত যোগদান কৰিছিল ডিমৌৰ চাংমল চাংমাইগাঁৱৰ দীপক ফুকন ওৰফে ধ্ৰুৱজ্যোতি লাহনে 12 বছৰীয়া আলফাৰ সৈনিক হিচাপে কৰ্মৰত হৈ থকাৰ পিছত 2007 চনৰ 22 মেত আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত নিহত হৈছিল দীপক কিন্তু ইয়াৰ 2 বছৰ পূৰ্বে 2005 চনত
তিনিচুকীয়াত সেনা বাহিনীৰ গুলীত নিহত হৈছিল পেঙেৰী আলফা নেতা উদয় চেতিয়া ওৰফে ৰাজেন লিকছন। কিন্তু সেনা বাহিনীয়ে শীতল মস্তিষ্কৰে হত্যা কৰা আলফা সদস্যজনৰ ক্ষতবিক্ষত মৃতদেহটো দীপক ফুকনৰ বুলি পেলাই থৈ গৈছিল ডিমৌ থানাত। দীপকৰ পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ এক শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল। এমাহৰ পিছত ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হৈছিল। ইয়াৰফালে গৈছিলে এদিন কৈছিলে মোৰ তই স্কুল নাযাওঁ আৰু হেৰি টিউশ্যনো নকৰোঁ। কি কৈছে নহয় মা বোলে মই বোলে ফ্ৰী টিউশ্যন লওঁগৈ ইপা বোলে ফ্ৰী টিউশ্যন লওঁগৈ বুলি সদায় যায়। মইতো নাজানো ঘৰত ফ্ৰী টিউশ্যন হ'লে ভালেই হ'ব, আমাৰ টকা পইচা এনেও নাই, দুখীয়া মানুহ হয় ন, সেনেকৈ বুলি ভাবোঁ। কিন্তু যা ফ্ৰী টিউশ্যন কৰোঁগৈ ক'ত কৰোঁ হয় ন, মইতো নাজানো, মই ভালেই পাইছোঁ, মোৰ পইচা পাতি নাই যে ফ্ৰী টিউশ্যন ল'লে ভালেই হ'ব। তাৰ ফ্ৰী টিউশ্যন লওঁ বুলি ল'লেগৈ সি ফ্ৰী টিউশ্যন নল'লে, বেলেগ ল'লে গুচি গ'ল। এতিয়া আমিতো নাজানো, দৌতিয়েও নাজানে, দৌতিয়ে ভাবে এই ক'ৰবাত গৈছে ফ্ৰী টিউশ্যন লৈছেগৈ কিবা এটা বুলি এনেকৈ বুলি ভাবে, সেনেকৈ বুলি কিছুদিন গুচি গ'ল। পাছতহে আমি জানো যে সি সেইটো নহয়, বেলেগতহে গুচি গ'ল। যেতিয়া অসমৰ উঠি অহা চামে কোনোবাই কিবা শোষণ কৰিছে, আমাক কোনোবাই মানে ছাপ্ৰেছত ৰাখিছে, এইসকলক মুক্তি কৰিবৰ কাৰণে তেওঁলোকে যিটো কাৰণত ওলাই গৈছিলে, সেইটো কাৰণে আমি বৰ গৌৰৱান্বিত। তেওঁ প্ৰথম অৱস্থাত যিটো মৃতদেহ আহিল, আহোঁতে আমি তেতিয়া স্কুলতে আছিলোঁ, নি তাত ৰাখিছেগৈ। ৰাখোঁতে আমাৰ সন্দেহ, মোৰো কিন্তু সন্দেহ এটা হ'ল, কাৰণ তেওঁৰ স্বাস্থ্যটোৰ লগত অলপো মিল নাছিল। বহুতেই অত্যাচাৰ চলাইছিলে, আমি উপায় নাপায় কি কৰোঁ, উপায় বিহীন হৈ আমি পাহাৰত পলাই থাকিলোঁ, অৰুণাচল পাহাৰত আমি 7 বছৰ কাল থাকিলোঁ, মই পলাই থাকিলোঁ। কিন্তু ছমাহৰ পিছত পেঙেৰীৰ প্ৰয়াত আলফা নেতা উদয় চেতিয়াৰ পৰিয়ালৰ লোক ডিমৌলৈ আহি দীপক ফুকনৰ পৰিয়ালৰ লোকক দিলে সেই চকু কপালত উঠা খবৰটো। 2005 চনৰ 22 জুনত পেঙেৰীত সেনাৰ গুলীত নিহত হোৱাজন উদয় চেতিয়া বুলি নিশ্চিত হয়। এই বিস্ময়কৰ খবৰৰ পিছত আন এক বিস্ময়ৰ সৃষ্টি কৰি দুৰ্ভাগ্যজনকভাৱে 2007 চনত চৰাইদেউৰ অভয়পুৰ বনাঞ্চলৰ চিংলো পথাৰত সঁচাকৈ মৃত্যু হ'ল দীপকৰ। পুনৰ সমগ্ৰ ডিমৌ অঞ্চলৰ লোকে দীপকৰ মৃতদেহ চমজি লৈ বৰুৱা চাংমাই গাঁৱৰ লোকে মৌন সমতল বাহিৰ হোৱাৰ পাছত পৰিয়ালৰ লোকে সম্পন্ন কৰে অন্ত্যেষ্টিক্ৰিয়া। আৰু এই জীয়া কাহিনীকে লৈ নিৰ্মাণ কৰা হৈছে হান্দুক নামৰ ছবিখন। আমি সংগঠনৰ পৰা ওলাই আহিলোঁ কি হ'ল, সংগ্ৰামখনটো অব্যাহত ৰাখিছোঁ নহয়, কেৱল সাৰ্বভৌমত্ব ইছ্যুটোহে নাই। তাৰপৰা এটা কথা, জাতীয় মুক্তিৰ বাবে এক সবল জাতীয় অৰ্থনীতি আৰু ৰাজনীতিৰ প্ৰয়োজন, যিটো কথা আমি অনুভৱ কৰোঁ। তোমাকনো আৰু কি ক'ম, তুমিতো সকলোবোৰ কথা জানাই, কথাবোৰ ভাবি চাবা। ডিমৌৰ পৰা কেমেৰা পাৰ্চন দীপজ্যোতি হাজৰিকাৰ সহযোগত কৃষ্ণজ্যোতি ৰাইডিঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিলে সঁচা কাহিনীটো, আৰু তাকে ছবিত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। আচলতে এয়া প্ৰতীকী ৰূপতহে এগৰাকী মাতৃ, এনে বহু মাতৃ আমাৰ মাজত আছে। আমি এটা স্পৰ্শকাতৰ বিষয়ে আমি কৈছোঁ, কিন্তু তাৰ পিছতো শ্বুটিঙৰ সময়ত অন্য ছবিৰ শ্বুটিঙৰ দৰে নিশ্চয় কিছুমান এনেধৰণৰ ঘটনা হৈছে, বা সেইসমূহ মই আপোনালোকৰ পৰা জানিব বিচাৰিম। শ্বুটিঙৰ সময়খিনিত কি হৈছিলে, কেনেদৰে সম্পন্ন কৰা হৈছিলে? আমাৰ শ্বুটিঙৰ লোকেশ্যনটো আছিলে খুবেই ভিতৰুৱা অঞ্চল, মানে একাটো বোকা, আৰু যিহেতু গোটেই বাৰিষা আছিলে। তাৰপিছত প্ৰথম কথা, গাড়ীটো কোনো পধ্যেই নাযায়। আমি এখন সৰু তিনিচুকীয়া অটোখন ঠিক কৰিছিলোঁ, টেম্পু এখন। তাৰপিছত তাকো টেম্পুত মানে কেনেকৈ মানুহখিনি যায়, আমাৰ নাইটা আৰু বেছি ভাবি হ'ল। মাইক্ৰফোনটো লৈ লওক। ক'বলৈ বহুত কঠিন হয়, কিন্তু কঠিনৰ মাজেৰে আমি পাৰ কৰিছোঁ। বহুত বোকা। মোক তাৰমানে চিধাবাৰে ফোন কৰিছিলে যে নাড্ডা, এনেকুৱা এটা কথা, চিনেমাখন আছে, আমি কৰিব লাগিব। মই ঠিক আছে, সময় যদি হয় মই কৰিম।
ল'ৰা বেছি নালাগে আৰু ভিতৰৰ গাঁও ছবিৰো মানে ইমান মানে বাজেটটো নহয় আজি দেখিছে ছবিৰ বাজেটটো নহয় তাৰপিছত যে মই হ'ব বাৰু চলিম বাৰু কি হয় মিলা মিলিকে তাৰপিছত গৈ দেখিলোঁ মানে ৰাস্তা মানে ইমানেই বোকা মানে খোজকাঢ়ি যাবলৈ মানে টান তাৰপিছত মানে মালপত্ৰ নিম কেনেকৈ কেতিয়াবা আকৌ খালী ভৰি কেতিয়াবা আকৌ মানে মানে এই বোকাত পিন্ধা জোতা আমাৰ প্ৰত্যেকৰ কাৰণে কিনিছে গামোটো পিন্ধিব নোৱাৰে আমাৰ মানে তেনে অভ্যাস নাই কাটিলে তাৰপিছত গৈ উপায় নাই আৰু আমি যেতিয়া ইয়াত পাইছোঁ এতিয়া প্ৰথম কামটো হৈছে চবৰে ভৰি এখন দোকানত আমাক লগাই চবৰে নিজৰ ভৰি চবেই বোকাত পিন্ধা ইমানমান প্লাষ্টিকৰ এটা জোতা পাই চবকে কিনি ল'ব লাগে চবেই কিনিছে আৰু ময়ো ধুনীয়াকৈ এযোৰ কিনিছোঁ জোপত চাই একদম গ'লোঁ যেতিয়া ফিল্ডত গৈছোঁ দেখিছোঁ বোকা ইমান বোকা এই পিন্ধিলেও ইয়ালৈকে বোকা হয় আৰু এইবিলাক তলফালে কিবা ধাৰ থকা কাটি দিয়ে প্ৰথম দিনাই পিন্ধিলে ছেকেণ্ড দিনা চব খুলি দিলে তাৰপিছত খালী ভৰি নিজৰ ষ্টাইল এটাই হাৱাই চেণ্ডেল লৈ যাওঁ মানে হাৱাই চেণ্ডেল হাতত নিওঁ বা বেগত সোমাই লৈ যাওঁ য'ত মানে মানুহৰ ঘৰত বা হয় তাত ভৰিখন ধুই লৈ আকৌ চেণ্ডেল পিন্ধি লওঁ ঠিক তেনেকৈ মানে আমি পাৰ কৰিছোঁ আৰু টেম্পুখনতো এনেকৈ যোৱা যায় কেতিয়াবা টেম্পুখন নামি পেলাই আকৌ ঠেলিব লগা হয় সদায় যায় ৰাস্তাৰে অকণমান যায় কিন্তু ইমান বোকা ইমান পিছল মাটি মানে টেম্পো টানি লৈ যায় এবাৰতো মানে কাষত মানে হেৰিত নলাত বাগৰিয়ে পৰিলে এবাৰ মানে চকা সোমাই গ'ল মানে ইমান বোকা আৰু বিশাল নে কোনোবা এজনে হেৰি বস্তু আনিব গৈছিলে কিবা য়ামাহাখন টানি লৈ গৈছে বোকাই একদম এনেকুৱা অৱস্থা ইণ্টাৰেষ্টিং আছিল আমাৰ শ্বুটিং হৈছিল 19 দিনত আমাৰ যিখিনি মানে টেম্পু তাত ভাড়া কৰিছিল 19 দিনত কমেও 16খনমান কিজানি টেম্পু মানে এদিন আহি পেলাই পিছদিনা নাহে আছিল টেম্পুবিলাক আপোনাৰ এইখনৰ পিছত মানে কি যিখন আহিলে তেখেতলোকক পিছদিনা যেতিয়া ৰাতিপুৱা আহিবৰ কাৰণে কল কৰা হয় তেওঁলোকে ক'ব কি নাই দাদা মই নাই নোৱাৰিম আৰু আপুনি বেলেগ এখন চাওকচোন পাৰে যদি তাৰপিছত কওঁ যে ঠিক আছে তুমি আৰু 200 টকা বেছি ল'বা আহা নাই 200 টকা আপুনি 500 টকা দিলেও মানে মই যাব ন মোৰ বেলেগ কাম আছে কিবা আছে আৰু এখন বহুতো স্পৰ্শকাতৰ বিষয়ে আমি কৈছোঁ চিৰিয়াছ ছবিৰ শ্বুটিং হৈ আছিল কিন্তু তাৰপিছতো সচৰাচৰ শ্বুটিঙত যেনেধৰণৰ মুহূৰ্ত কিছুমান হয় সেয়াও নিশ্চয় আপোনালোকৰ লগত হৈছে শ্বুটিঙৰ সময়ত বিশেষকৈ যিসমূহ ঠাইত শ্বুটিং কৰা হৈছিলে ইতিমধ্যে জয়সিঙে কৈছে যে সকলো প্ৰথমবাৰৰ বাবে যিটো কেমেৰা ফেচ কৰিছে গতিকে তেওঁলোকৰ লগত তেওঁলোকৰ পৰা অভিনয়খিনি কেনেদৰে আদায় কৰিছিলে বা মই ছবিখন যিহেতু চাইছোঁ কোনো কাৰণতে আচলতে মোৰ ছবি চাই থকা নিচিনা লগা নাই সঁচা কাহিনী এটাৰ মাজত থকা নিচিনা লাগিছে আচলতে মই প্ৰথমৰ পৰা এটা বস্তুত বিশেষ মানে গুৰুত্ব দিছিলোঁ সেইটো হ'ল যে ছবিখনৰ মোক খুব যাতে ৰিয়েলিষ্টিক হয় মই সেইটো বস্তু মানে প্ৰথমবাৰ বিচাৰিছোঁ আৰু সেইকাৰণে মোৰ এই মাকৰ যিগৰাকী মাকগৰাকীক ক'ত বিচাৰি পালে তাকে মানে তেখেতক বিচাৰি পালে মোৰ প্ৰায় 2 বছৰ লাগিছে তাৰপিছত তেখেতক আচলতে বিচাৰি পালে বৰ আচৰিত হওঁ মই মোৰ ৰাজেন্দ্ৰ মৰাণ তেখেত মোৰ কাষ্টিং ডাইৰেক্টৰ আছিলে চ' তেখেত আৰু আমি বিভিন্ন ঠাইত লোকেশ্যন আৰু মানে কি কয় কাষ্টিঙৰ কাৰণে ঘূৰি গৈছিলোঁ তাৰপিছত এদিন কি হ'ল তেখেতৰ ঘৰতে মানে তেখেতৰ মাকৰ লগত মানুহ এগৰাকী বহি আছিলে আমি ইমান বিচাৰি পাইছোঁ কিন্তু কি হ'ল তাৰপিছত মই পটককৈ দেখিয়ে মানে মোৰ প্ৰথম দেখাতে মোৰ লাগি গ'ল যে মই যাক বিচাৰি আছিলোঁ হয়তো মানে তেখেতেই তাৰপিছত মই লগে লগে মানে মোবাইল সৰুকৈ এটা অডিশ্যন এটা তাতে ল'লোঁ লোৱাৰ পাছত তাৰপিছতে প্ৰায় আমি কি কয় এসপ্তাহ তেখেতৰ লগত জাষ্ট অকণমান কেমেৰাটো বহাই পিনে সৰু ষ্টিল কেমেৰা বহাই তেখেতৰ লগত আমি প্ৰায় এসপ্তাহ এটা ৱৰ্কশ্বপ কৰিছিলোঁ ৱৰ্কশ্বপ কৰি পিনে মই দেখিলোঁ যে হয় তেখেতে পাৰিব কাৰণ তাৰপিছতে তেখেতৰ যিটো বেকগ্ৰাউণ্ড মই সেইটো হয় তেখেতৰ সেই যন্ত্ৰণাখিনি আছিলে তেখেতে পাইছিলে তেখেতৰ জীৱনত তাৰপিছত মই তেখেতৰ ঘৰলৈ যেতিয়া গ'লোঁ মানে ঘৰটোৰ অৱস্থা ইমানেই বেয়া ইমানেই মানে আচলতে তেখেত নিজেও সেই এটা পেইন লৈ সেইবাবে হয়তো আচলতে অভিনয় যেন লগা নাই আমাৰ দৰ্শকে ছবিখন চালে গম পাব আৰু বাকী চৰিত্ৰসমূহ তেওঁলোকো কোনো কেমেৰাৰ সন্মুখীন হোৱা নাছিলে ছবিখনৰ আৰু এটা মই কথা কৈছিলোঁ তেখেতৰ মাকৰ আমাৰ শ্বুটিঙৰ মাজত তেখেতৰ 2 দিন গেপ আছিলে তাৰপিছত কি হ'ল যিটো গেপ আছিলে তাৰপিছত হঠাতে কিবা এটা কামত মই তেখেতক মানে আমি লগা হ'ল তাৰপিছতে তেখেতক বিচাৰি আছোঁ তাৰপিছত খবৰ আহিছিল তেখেতে বোলে হেৰি বোলে মানে বেলেগৰ ঘৰত কাম কৰিবৰ কাৰণে গৈছে
তেখেতৰ ঘৰুৱা অৱস্থা ইমানেই বেয়া আছে তেখেতে যদি বেলেগৰ ঘৰত কাম কৰিবলৈ বা বিভিন্ন ধৰণৰ যদি হেৰি যদি নাযায় তো তেখেতৰ মানে ঘৰখন নচলে এনেকুৱা এটা মানে পৰিয়ালৰ পৰা তেখেতে আহিছে গতিকে ডেফিনেটলি তেখেতৰ যিটো পেইনটো তেখেতৰ মুখত যিটো আছে আৰু বাকীখিনি অভিনয় কথা ক'বলৈ বিশাল দাটো যিটো বেকগ্ৰাউণ্ড সকলোৱে জানেই গতিকে মই কি কয় নিশ্চিত আছিলোঁ যে তেখেতে মানে মই যিটো বিচাৰিছিলোঁ মই তেখেতৰ পৰা পাম আৰু নিবেদিতাৰ কথা মানে যিগৰাকী ছোৱালীগৰাকী শেৱালী চৰিত্ৰত মই তেখেতৰ ফেচবুকৰ পৰা চিলেক্ট কৰিছোঁ তাৰ আগতে মই তেখেতক এবাৰ লগ পাইছিলোঁ লগ পোৱাৰ পাছত মানে তেখেতটো ভবা নাছিলোঁ প্ৰায় আজিও 6-7 বছৰ আগত এবাৰ লগ পাইছিলোঁ তাৰপিছত ফেচবুকত তেখেতৰ মই যিটো বিচাৰিছিলোঁ মোক যেনেকুৱা ধৰণৰ এটা হেৰি লাগে যিটো লুক লাগে ফেচ লাগে তাৰপিছত ফেচবুকত মই তাৰ গোটেই প্ৰফাইল চফাইলটা চাই মেলি পেলাই আৰু বাকী যিখিনি গাঁৱৰ চৰিত্ৰ আছে ছবিখনত সকলোৱেতো কোনো কেমেৰা আগত অহা নহয় কোনো মানে পেছাদাৰী শিল্পী নাই প্ৰথমবাৰৰ বাবে হয় আৰু ছবিখন মই যিহেতু চাইছোঁ দৰ্শকে চোৱাৰ সময়ত আচলতে গম পাব ছবিখনত যিটো বিষয়টো অলপ অন্য ধৰণৰ স্পৰ্শকাতৰ বিষয় আমি সকলো দিশে অলপ বেলেগ সোৱাদ পাইছোঁ সংগীতৰ কথাও ক'ব পাৰোঁ কেমেৰাৰ কথা ক'ব পাৰোঁ যিসমূহ শ্বট আচলতে ব্যৱহাৰ কৰা হৈছে মই সেইখিনি বিষয়ে জানিব বিচাৰিম কেমেৰাৰ বিষয়ে কেমেৰা কামৰ বিষয়ে কেমেৰা আমাৰ মোৰ আমি জ্যোতি চিত্ৰমনত একেলগে আছিলোঁ মোৰ ক্লাছমেট আছিলে চিধা বৰা তেখেত চিনেমাটোগ্ৰাফীৰ মই আছিলোঁ এডিটিঙত এতিয়া কথা হ'ল যিহেতু চিধা মোৰ আগৰ পৰা এটা আমাৰ বন্ধুত্ব এটা হেৰি আছে গতিকে তেখেতে বস্তুবিলাক বুজি পায় যে মানে মই কি বিচাৰিম বা যিহেতু মই তেখেতক আগতে কৈছিলোঁ যে আমি অলপ চাগে অলপমান বেলেগ কৰিম চিনেমা অলপ বেলেগ হ'ব গতিকে তেখেতে সেইকাৰণে তেখেত মুম্বাইত থাকে চ' আজি তেখেতে আহিব পৰা নাই কিন্তু শ্বুটিঙৰ প্ৰায় 2-3 মাহ আগৰ পৰাই সি কি কয় লোকেশ্যন আহিছিলে লোকেশ্যন আহি প্ৰতিটো লোকেশ্যনৰ মোবাইলত ফটো লৈছিলে ফটো লৈ পিনি মানে কোনফালে কি কয় ধৰক আপোনাৰ লাইটৰ প্ৰাইভেট আৰু যিহেতু আমাৰ ছবিখনৰ বাজেট খুব কম আছিল গতিকে মই তেখেতক কৈছোঁ যে আমাৰ ছবিখনৰ নাইট চিন বহুত আছে গতিকে তাৰ কাৰণে যিহেতু আমি অকল আৰু নাইট চিনৰ কথা কৈছে সেই দৃশ্যসমূহ চাই থাকোঁতে আচলতে ইমান ধুনীয়াকৈ যিহেতু লাইটৰ মানুহ আমাৰ সৈতে আছে গতিকে আচলতে দৃশ্যসমূহ চাই থাকোঁতে কোনো ধৰণৰ আচলতে যেন বেলেগ ব্যৱস্থা কৰি কৰা হৈছে সম্পূৰ্ণ আচলতে ৰাতি অন্ধকাৰ হ'লে যিটো পৰিৱেশ তেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে গতিকে লাইটৰ মানুহ আছে মই তেওঁৰ পৰা আপুনি কিদৰে সজাইছে ফিল্ম লাইনত ধৰি লওক আমি চিনেমেটিক লাইটবিলাক লৈ যোৱা হয় তাত তেনেকুৱা কোনো লাইট নাই আমি ঠিক মানে CFL বাল্ব নিছিলোঁ আমি তিনিটা নিছিলোঁ তাৰপিছত মোৰ ওচৰত আছিলে দুটা মানে এই মানে সৰু লাইট সেই দুটা নিছিলোঁ নি কাম আৰম্ভ কৰিলোঁ কাম আৰম্ভ কৰাৰ পিছত হঠাৎ এদিন এটা ফিউজ হৈ গ'ল CFL আমাৰ হাতত থাকিলে দুটাৰে মই ক'লোঁ এতিয়া কেনেকৈ মিলাম তাৰপিছত এতিয়া নাইট চিন কেনেকৈ মিলাম মানে মাথা নচলে আৰু মোৰ লগত আছে আমাৰ ইয়াতে বোধহয় কাম কৰে মুন্না ছাৰ মোক চিধাবাৰে কৈছিলে যে তোমাৰ লগত এটা ভাল ল'ৰা এটা ল'ম মই মুন্নাক ল'লে ভাল সি মানে পাতল মানুহ পটককৈ মানে উঠিব পাৰে ক'ৰবাত কিবা মোৰ সহায় হ'ব আমি দুজনে গৈ পেলাই দুজনে কেতিয়াবা মাথা মাৰোঁ দুটা লাইট আমি কি কৰিম হ'ব দে কিবাকৈ মিলাম আৰু কেতিয়াবা নাইট চিনত মানে চাকিটো বেছ কৰোঁ চাকিৰ গাঁৱতো চাকিয়ে থাকে চাকিৰ বেছ কৰি মানে সেই কিবাকৈ এটা দিওঁ বেলেগ চাইডে এটা তাৰমানে এই চাকিৰ পোহৰৰ কাৰণে ব্যৱস্থাটো ৰাখোঁ ৰাখি যেনেকুৱা মই দুটা সৰু লাইট লৈ সেই দুটাও তাৰমানে ধৰি লওক ক'ৰবাত জুইৰ মানে চাকিৰ পোহৰৰ এফেক্টটোৰ কাৰণে ব্যৱহাৰ কৰা যায় ঠিক তেনেকৈ কিন্তু মানে যিয়ে নহওক চলিছে আৰু হেৰিবিলাক যিটো ফটোগ্ৰাফী খুবেই ৰিয়েলিষ্টিক হৈছিলে আমাৰ সুৰজ দাই তেখেতে তাৰমানে হেৰিটো ৰাফ কাটিংটো চাই মোক এদিন কৈছিলে নাটদা আপুনি কেনেকৈ কৰিছে এইটো মই তাৰপিছত সুৰজ দাই তাৰমানে মোক সুধিছিলে এদিন এইটো মই সুৰজ দাক মই সুধিছিলোঁ সুৰজ দা এই আমাৰ হেৰিটো কেনেকুৱা হৈছে কৈছে লাইটটো খুব ধুনীয়া হৈছে কেনেকৈ যিহেতু আহিছে ইতিমধ্যে দৰ্শকক জনাইছোঁ এটা অসমৰ বাবে আচলতে সন্মান তেনেক ফেষ্টিভেললৈ গৈছে মই সুৰজ দাৰ পৰা সেই মুহূৰ্তখিনি আমিতো আপোনালোকে জানেই সকলোৱে এটা মানে লিডিং ফেষ্টিভেল হয় ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মানে ইফিৰ পিছতেই বুলি কোৱা হয় তো মামিত গ্ৰেণ্ড জুৰি এৱাৰ্ড মানে পালে এই ছবিখনে আৰু আপোনালোকে ডাঙৰ কথা ইমান লিমিটেশ্যনৰ মাজত মানে চিনেমাটোগ্ৰাফী ডিপাৰ্টমেণ্টত
কিমান লিমিটেশ্যনৰ কাম কৰা হৈছে সেই বস্তুটো গম পোৱা নাই তাতে আহিছে মানে চিনেমাটোগ্ৰাফাৰ চিন্তা কৰাৰ কাৰণে এটা ষ্টেণ্ডিং অভেশ্যন দিছিলে প্লাছ চাউণ্ডৰ কথা স্পেচিয়েল হৈছে এই বিষয়ে দেৱজিৎ আৰু জয়সিঙে ভালকৈ ক'ব পাৰে হয় মই দেৱজিতৰ কাষলৈ আহিছোঁ জয়সিং যিহেতু মোৰ লগত ক্লাছমেট আছিল জ্যোতি চিত্ৰমত একেলগে পঢ়ি আছিলোঁ ক্লাছমেটৰ বাহিৰেও সি আকৌ মোৰ ৰুমমেটো আছিল মোৰ কাষতে থাকে গতিকে তাৰ লগত সি কি ধৰণৰ বস্তু বিচাৰিছিল বা তাৰ চিন্তাবিলাক অলপ আগৰ পৰাই অলপ বেলেগ ধৰণৰ পালছটো বুজি পাইছিল মই বুজি পাইছিলোঁ আৰু তেওঁ আগৰ যিখিনি শ্বৰ্ট ফিল্ম কৰিছিল বা ডকুমেণ্টাৰী কৰিছিল গোটেইখিনি মই জড়িত হৈ আছিলোঁ গতিকে সি কোনখিনি বস্তু বিচাৰিছে বা ভাণ্ডুকখনৰ স্ক্ৰিপ্টখনৰ পৰা মানে প্ৰথমৰ পৰা শেষলৈকে ছবিখনৰ লগত যিহেতু মই জড়িত অন্য ছবিৰ দৰে সেই গতানুগতিক সংগীত নহয় কিন্তু আচলতে পৰিৱেশে যি ডিমাণ্ড কৰিছিলে আৰু যিখিনি দেখিছিল জিলি শব্দ বা অন্যান্য যিসমূহ শব্দ ব্যৱহাৰ কৰা হৈছে আচলতে তেনেকুৱা এটা পৰিৱেশত সঁচাকৈ মানে প্ৰাকৃতিক পৰিৱেশত সেই পৰিৱেশত তেনেধৰণৰ শব্দই থাকে হয় হয় মানে প্ৰথম ছবিখন আছিল যিহেতু এটা গভীৰ বিষয়বস্তু লৈ কৰিছিল আৰু ৰিয়েল লোকেশ্যনত গৈ কৰিছে কেৰেক্টাৰবিলাকো তেওঁ নন এক্টৰ্ছ লৈছিল এইকাৰণে যাতে অভিনয় যেন নালাগে বস্তুটো যিমান পাৰে ৰিয়েল লাগে গতিকে আমাৰ দৰ্শকে চালে গম পাব কোনো কাৰণতে লগা নাই অভিনয় যেন হয় গতিকে চাউণ্ডৰ ক্ষেত্ৰত দায়িত্বটো মোৰ মানে যথেষ্ট বেছি আহি পৰিছে হয় হয় গতিকে কিমান পাৰি মানে আৰু যিহেতু ছবিখনৰ শ্বটবিলাক দেখিলে গম পাব যে অলপ দীঘল গতিকে সেই দীঘল আৰু সংলাপ কম গতিকে সংলাপ যেতিয়া কম থাকে আৰু শ্বটটো দীঘল হয় গতিকে চাউণ্ড এম্বিয়েন্স হওক বা চাউণ্ড এফেক্টছ হওক তাৰ মানে দায়িত্বটো মানে অকণো আমি ক'তো ফাঁকি দিব নোৱাৰোঁ অকণমান কিবা শব্দ ওলাই গ'লেও হয়তো ইগনাৰ হৈ যাব গতিকে যিমান পাৰি নিখুঁতভাৱে আৰু পৰিপাটিকে তাকো অতি ৰহণীয়ও কৰিব নোৱাৰোঁ যিটো নেচাৰেল হয় এনেকুৱা ধৰণৰ সজাবলৈ যথেষ্ট কষ্ট হয় গতিকে তাক মই প্ৰথমে ক'লে আমি আলোচনা কৰিছিলোঁ যে ছবিখন প্ৰথম চিং চাউণ্ড লাগিব চিং চাউণ্ডৰ অবিহনে মানে এই ছবিখন মানে সম্ভৱ নহয় গতিকে চিং চাউণ্ডত আকৌ এটা বাজেটৰ প্ৰয়োজন গতিকে ছবিখনৰ বাজেটটো কম আছিল গতিকে তথাপিতো আমি ডিছকাছ কৰি কিমান কম বাজেটত মানে আমি নিজোৱা মানে ঘৰুৱাকৈ মানে ছবিখন আমি কৰিব পাৰোঁ আৰু সেইমতে আমি চেষ্টা কৰিছিলোঁ আৰু সাধাৰণতে কিয় কিছুমান প্ৰব্লেম হৈছিল আৰু চিং চাউণ্ডত যিটো লাগে আমি এইখিনি বস্তু পোৱা নাছিলোঁ বিশেষকৈ ক'বলৈ গ'লে আৰু আমাৰ দৰ্শকে চালে বা সকলোৱে মনলৈ আহিব আচলতে যিটো স্পৰ্শকাতৰ বিষয় লৈ ছবিখন কৰা হৈছে কাৰো মনলৈ ভয় অহা নাছিলে এই ছবিখনৰ লগত নিজকে জড়িত কৰি সৌৰভ দা মানে কি ভাবি কৰিলা সি মনৰ কথাখিনি ক'লে যে বহুত আগৰ পৰাই ভয় তেনেকৈ আচলতে একো নাই কাৰণ এইটো এটা সঁচা কথা কিন্তু অপ্ৰিয় সত্য কিছুমান যিহেতু ক'ব নোৱাৰো যিকোনো ছবিখনত দেখুওৱা হৈছে গতিকে তাত আমাৰ ভয় কৰিবলৈ আচলতে একো নাই খালি কেনেকৈ দেখুৱালো এইটো ৰাইজে ক'ব বা ভাঙি পাইছে বুলি মামিত যিহেতু হেৰি পালে কিন্তু মানে কি কয় ভয়টো আমাৰ নহ'লে কিন্তু শেষৰ দিনা এটা ভয় এটা সৃষ্টি হ'ল শেষৰ পিছদিনা আমি অৰুণাচলত গৈ আমি গোটেই টেম্পাৰ কৰিছিলোঁ তাৰপিছত মানে কি হ'ল সেইদিনা অসম বন্ধ আছিলে আপোনালোকে শ্বুটিঙৰ লোকেশ্যনো লৈছিলে এনেকুৱা এডোখৰ ঠাইত যিহেতু কালি তিনিচুকীয়া পেঙেত সেই ঘটনা সংঘটিত হৈছে গতিকে আমাৰ দৰ্শকৰ মনত বেছি সজীৱ হৈ আছে কথাখিনি আৰু আপোনালোকে বিষয় লৈছে তেনেকুৱা আৰু শ্বুটিঙো সেই স্থানতে হৈছিলে আপোনালোকৰ গতিকে সেই বহু ফালৰ পৰা আচলতে প্ৰত্যাহ্বান বা ভয়ৰ কথা আছিলে মানে ভয় একচুৱেলি নাছিলে যিহেতু মই সেই ঠাই আছিলোঁ মোৰ ঘৰৰ ওচৰত আশে-পাশে গোটেইখিনি হৈছিলে গতিকে মোৰ কাৰণে সেইটো ইমান বেছি হেৰি নাছিল ভয়ৰ কাৰণে নাছিলে হাণ্ডুক কিয় চাব লাগে বা কিদৰে ছবিখনত কি বিচাৰি পাব দৰ্শকে ছবিখনত এটা সঁচা ঘটনা আকৌ মনত পেলোৱা হ'ব আৰু বহুতখিনি লোক এতিয়াও এনেকুৱা ধৰণৰ শংকাতেই আছে বা আমি দেখিছোৱেই গতিকে দৰ্শকে আমাৰ ছবিখনত এটা সঁচা ঘটনাই চাবলৈ পাব এটা বিনোদন ধৰ্মী চিনেমাখনত চাবলৈ যোৱাৰ যিটো মানসিকতা সেইটো লৈ পেলাই এইটো চাব আহিব নালাগে বা নাপাবও গতিকে এটা সঁচা ষ্টৰী দেখুওৱা হৈছে তেওঁলোকে সঁচা ঘটনাটো দেখুওৱা হৈছে নিশ্চয় কিবা উদ্দেশ্য আপোনালোকৰ আছে কি বিচাৰিছে কি বাৰ্তা দিব বিচাৰিছে সুৰস্তা প্ৰথমতে ক'ব লাগিব যে মানে যিটো কাহিনী এগৰাকী মাতৃ মানে তেওঁৰ ল'ৰা এজন মানে ঢুকাইছে দুবাৰকৈ আহিছে একেটা সেই তেনেকুৱা ধৰণৰ বহুত মাতৃ আছে গোটেই অসমত এই সমস্যাবিলাকৰ মানে সমাধানটো কি মানে এই সমাধানটো বিচাৰি উলিয়াব লাগিব ৰাইজে ইমান দিন ধৰি আজি কেইবাটা দশক ধৰি অসমত এই মানে বিৰাজমান হৈ আছে যাৰ কাৰণে আমি বহুত পিছ পৰি আছোঁ আমাৰ মানে যিটো ছ'চিঅ' ইকনমিক আণ্ডাৰ ডেভেলপমেণ্ট বুলি কোৱা হয় যাৰ আণ্ডাৰ ডেভেলপমেণ্টৰ মেইন কাৰণটো হ'ল এইটো ইনচাৰ্জেঞ্চি চ' ইয়াৰ সমস্যাৰ সমাধানটো অসমৰ ৰাইজে দিব লাগিব আৰু তাৰ কাৰণেই এই ছবিখন মানে এই বিশেষ বিষয়টো উত্থাপন কৰা হৈছে
এতিয়া ৰাইজেই দিব লাগিব আমাক হয় আৰু আপুনি যেহেতু নিজে ভুক্তভোগী আপুনি নিজে বেছি হৃদয়ঙ্গম কৰিব পাৰিছে গতিকে আপুনি কৈছে আপোনাৰ চৰিত্ৰটোত কোনো অভিনয় কৰিব লগা হোৱা নাই গতিকে আপুনি সেই সময়ত জড়িত আছিলে বা এতিয়াৰ পটভূমিত নিশ্চয় কথাবিলাক সলনি হৈছে আপুনি কি ভাবে এইখিনি মই কথা এটা ক'ব বিচাৰিছো এদিনা আছিল আমাৰ প্ৰথম শ্বুটিঙৰ দ্বিতীয় শ্বুটটো মই সন্ধিয়া সময়ত আহি ঘৰৰ ভিতৰত সোমাই কান্দিব লাগে মোৰ আই পিতাই ককাই সকলোবিলাক মানে মাৰি থৈ গ'ল আৰ্মিয়ে চ' সেই মুহূৰ্তত যিটো এটা শ্বৰ্টতে মই দৌৰি আহিছোঁ দৰ্জা খুলি ভিতৰত সোমাইছোঁ আৰু ভিতৰত মই কান্দিব লাগে খুব জোৰেৰে তো সেই কান্দোনটো মই সঁচা কথা কৈছোঁ সেই সময়ত মই সঁচাই কান্দিছোঁ সেইবাবে মোৰ মনত পৰিছে একালো মোৰ সতীৰ্থৰ ককাই ভাইসকলক যি ধৰণে গুপ্তঘাতকে মাৰি থৈ গৈছিল তো সেই ছবিখন মোৰ মনত তেতিয়া আহি গ'ল আৰু মই ইমানেই কান্দিছোঁ দেৱজিত আছিল সেই মই মোৰ কাষতে চাউণ্ডত তেখেতে শেষ হ'ল বুলি কৈছে কিন্তু মই কান্দি আছোঁ চ' তাৰপিছত ওলাই আহিছোঁ যেতিয়া মই সেই শ্বটটোৰ পিছত দেখিছোঁ বাহিৰত যিমানখিনি পাব্লিক আছে সৰু ল'ৰাৰ পৰা একেবাৰে নিচুপ হৈ সেই মুহূৰ্তটো তেওঁলোকে হেৰি কৰিছে মোক কন্দাটো আৰু যিসকল ডাঙৰ মানুহ আছিল সকলোৰে চকু কিছুমান জলজলীয়া কিছুমানে নিজেই কান্দি দিছে তেনেকুৱা তো এইটো হ'ল একেবাৰে মানে সঁচা কাহিনী এইবিলাক ইভেন আমি পোষ্ট প্ৰডাকশ্যনৰ সময়ত যেতিয়া সংগীত কৰি আছোঁ তেতিয়া এই চিনটো পাৰ্টিকুলাৰলি জেনেৰেলি এনেকুৱা চিনত মিউজিকেৰে বহুত কিবা ক'ব লগা চেড হ'ব লগা ফ্লুট কিবা এনেকুৱা ধৰণৰ কিন্তু ইমানেই ৰিয়েলিষ্টিক যে মই চাই থাকোঁতেও মোৰ একো অহা নাই তাৰমানে গতিকে ইমান চাইলেণ্টে ৰখা হ'ল গোটেই চিনটো নেচাৰেলি ইভেন আপোনাৰ মুম্বাই ফিল্ম ফেষ্টিভেলটো তেখেতে যেতিয়া দুবাৰ চাইছে মই তাতো কান্দিছে তাৰমানে শ্বটটো চাই তো সেইটো মই নিজে সোমাই যাওঁ সেই কেৰেক্টাৰটোত হয় আৰু আমাৰ হাতত সময় কম গতিকে মই ছবিখনৰ সৈতে জড়িত বা আমাৰ দৰ্শকক কিবা ক'ব আপোনালোকৰ মনত কিবা বাৰ্তা বা কিবা ক'ব বিচাৰিব মই দেৱজিতৰ কাষলৈ আহিছোঁ বাৰ্তা মানে মই সকলোকে অনুৰোধ কৰিম যেতিয়া ছবিখন গৃহলৈ আহিব সকলোৱে আহি চাওক এখন বাস্তৱধৰ্মী ছবি আৰু এনেধৰণে যে ছবি হ'ব পাৰে অসমত এই বস্তুটো মানে এতিয়া বৰ্তমান কোনো আগতে এই এক্সপেৰিমেণ্টটো কৰা হোৱা নাছিলে মানে দুই এখন হৈছে কিন্তু বৰ্তমান এই বস্তুটো আমাৰ হয়তো আহি পৰিছে গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যেতিয়া ছবি গৃহলৈ আহিব সকলোৱে আহি ছবিখন চাওক আৰু এক মানে বেলেগ ধৰণৰ সোৱাদ লওঁগৈ হয় মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব দৰ্শকক খুব বাস্তৱধৰ্মী আৰু হৈ যোৱা ঘটনাৰ ওপৰত কৰা চিনেমা কষ্ট বা পাৱাৰ কোনো সমস্যা সমাধান নহয় ইয়াৰ এটাই মাধ্যম হ'ল আৰ্ট এণ্ড কালচাৰ চিনেমা সেইটোহে দায়িত্ব আৰু সেই দায়িত্বটো সমাজে সকলোৰে নিজৰ বুলি লৈ তাক প্ৰতিষ্ঠা কৰিব পৰাকৈ সকলো যদি ওলাই আহে চিনেমা চাবলৈ আহে এই সমস্যাবিলাকৰ ওপৰত সমাধানৰ সূত্ৰটো দৰ্শকৰ হাতত আছে দৰ্শকে সেইটো নিজেই দিব লাগিব হয় মই এইখিনিতে এটা বিশেষ আমি মই যিটো ছবিখন চাইছোঁ আচলতে মনত বহুখিনি প্ৰশ্ন আছে বহুকেইটা শ্বট বা বহুখিনি কথা লৈ মই এটা শ্বট যিটো আমি আমাৰ বিশেষ প্ৰতিবেদনটো দেখুৱাইছিলোঁ মৃতদেহটো যেতিয়া লৈ অনা হয় গতিকে আমি ছবিখনৰ মাজত চাওঁতে সোমাই আছোঁ বা ছবিখন সঁচা যেন লাগিছে কাৰণে বহুখিনি আচলতে মই নিজে পাহৰি গৈছোঁ যে এখন চিনেমা বা শ্বুটিঙত বহুখিনি কষ্ট হৈছে মই সেই শ্বটটোৰ বিষয়ে যিহেতু জানিব বিচাৰিম এই যিটো মৃতদেহ লৈ অনাৰ সেই বিশেষ দৃশ্যটো কেনেদৰে মানে সেইটো অংকন কৰা হৈছিল অংকন আমি যিহেতু মানে ছবিখনৰ প্ৰতিটো শ্বটে আগতে পূৰ্বতে আমি অংকন কৰা আছে মই মাজতে দৰ্শকক ক'ব বিচাৰোঁ যদিও ছবিৰ শ্বুটিং মাত্ৰ 19 দিনৰ কিন্তু ইয়াৰ বাবে যিখিনি ৰিচাৰ্চ কৰা হৈছিল সেইখিনি কিন্তু বহু বছৰ পুৰণা আৰু সেইবাবে হয়তো আচলতে প্ৰি প্ৰডাকশ্যনত ইমানখিনি কষ্ট কৰাৰ বাবে হয়তো শ্বুটিং খুব কম সময়তে সম্পন্ন হৈছিলে আৰু এটা সঁচা ঘটনাক দেখুৱাব চেষ্টা কৰা হৈছে আৰু যি ধৰণে দেখুৱাব চেষ্টা কৰা হৈছে ব্যতিক্ৰমী ধৰণে গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ আৰু সকলো শ্ৰেণীৰ দৰ্শকে হৃদয়ঙ্গম কৰিব পাৰিব উপলব্ধি কৰিব পাৰিব চাব পাৰিবনে মানে বেছি কিছু দৰ্শকৰ বাবে আচলতে কঠিন হ'ব আচলতে ছবিখন চাবলৈ বা বুজি পাবলৈ যিটো বহু কথা তাত কৈ দিয়া হোৱা নাই ছবিখন মানে মই ভাবোঁতো প্ৰত্যেকে হৃদয়ঙ্গম কৰিব পাৰিব কাৰণ কেলৈ ইয়াত যিখিনি দেখুওৱা হৈছে সকলো পৰ্যায়ৰ দৰ্শকে বুজি পাব সকলো পৰ্যায়ৰ দৰ্শকে বুজি পাব লাগে এইকাৰণে বুজি পাব লাগে কাৰণ কেলৈ আমাৰ ইয়াত যিটো অতীততে হৈ যোৱা কিছু ঘটনাক লৈয়ে মানে ছবিখন নিৰ্মাণ কৰা হৈছে আৰু সেইকাৰণে মানে ছবিখন মই ভাবোঁ সকলো শ্ৰেণীৰ দৰ্শকে বুজি পাব
সকলো শ্ৰেণীৰ দৰ্শকে যাব পাৰিব চাবলৈ আৰু আমি ছবিখনৰ প্ৰসংগটোৰ কথা কৈ আছো আৰু তাৰ বিশেষ কিছুমান আপুনি কৈছে মৃতদেহটো বা অন্য বহু ধৰণৰ প্ৰত্যাহ্বান আছিলে আৰু ছবিখনৰ দৈৰ্ঘ্য 90 মিনিটৰ আৰু 90 মিনিটৰ ছবিখন আচলতে আমি হলত যেতিয়া চাবলৈ যাম অতি সোনকালে সেই 90 মিনিটটো পাৰ হৈ যায় কিন্তু তাৰ আঁৰত যে তেনেকুৱা কিমানখিনি 90 মিনিট বা কিমান বছৰ আচলতে প্ৰচেষ্টা থাকে সেয়া আচলতে আমি হান্দুকৰ আঁৰত যি জড়িত হৈ আছে জানিবৰ চেষ্টা কৰিলো আৰু বিশেষকৈ যিহেতু সাম্প্ৰতিক সময়ত পুনৰ সেই একেখিনি প্ৰসংগ আমাৰ মাজত আছে আমি সকলোৱে সমাধান বিচাৰো চলচ্চিত্ৰৰ মাজেৰে মই পুনৰ আপুনি যেহেতু নিজে আচলতে প্ৰত্যক্ষ সেইসমূহ অভিজ্ঞতা আপোনাৰ হৈছিলে গতিকে পুনৰ এই ছবিখনত আপুনি সেইখিনিকে দৰ্শকক ক'ব বিচাৰিছে গতিকে আপোনাৰ মনত কিবা ক্ষোভ আছে খং আছে এই সমগ্ৰ বিষয় বা পৰিস্থিতিক লৈ খুব একচুৱেলি যি মতাদৰ্শ লৈ যি লক্ষ্য উদ্দেশ্য লৈ আমি সংযুক্ত মুক্তি বাহিনী অসমত জড়িত হৈছিলোঁ পৰৱৰ্তী পৰ্যায়ত গোটেই সংগ্ৰামখন একচুৱেলি অস্ত্ৰ আৰু অৰ্থ সবস্ত্ৰ হৈ পৰিল এটা মুহূৰ্তত আৰু নেতৃত্বৰ তেওঁলোকৰ কিছু দুৰ্বলতা মোৰ চকুত পৰিছিল মই যি সময়ত ধৰা পৰিছিলোঁ সেই সময়ত মই পূবমণ্ডল পৰিষদৰ বিশেষ ৰাজনৈতিক বিষয়া আছিলোঁ তো সেই মুহূৰ্তত আমি দেখিছোঁ নেতাৰ মাজত কিছু দ্বন্দ্ব আছে তেওঁলোকৰ কোনোবা এজনী অস্ত্ৰক প্ৰাধান্য দিছে কোনোবা এজনৰ ৰাজনৈতিক দৰ্শনত তো মই একচুৱেলি সেই মুহূৰ্তত ভাবিছিলোঁ অস্ত্ৰতকৈ আমি মানুহক ৰাজনৈতিকভাৱে সচেতন কৰিব লাগে ৰাজনৈতিক সচেতনতাৰ অবিহনে তেওঁলোকৰ নিজৰ সম্পদৰ হওক নিজৰ ব্যক্তি অধিকাৰে হওক যিখিনি অধিকাৰৰ আজি প্ৰশ্ন আহিছে সেই অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান যদি নহয় একচুৱেলি ইয়াৰ কাৰণে আমি কি কৰিব লাগে কেনেদৰে আগবাঢ়িব লাগে তাৰ আগলৈকে সশস্ত্ৰ সংগ্ৰাম কৰি বিশেষ লাভ নহ'ব বুলি ভাবোঁ তো সেইকাৰণে একেখিনি কথা যদি মই ছবিখনলৈ আনো ছবিখনৰ প্ৰসংগলৈ কাৰণ সেইখিনি কৰিবলৈ গ'লে এই যিটো চিটুৱেশ্যন ক্ৰিয়েট হৈছে এখিনি মানুহ নিৰীহ মানুহখিনি হেৰি হৈছে আৰু ওলাই অহা ল'ৰাখিনিও তেওঁলোকো মানসিক অন্তৰ্দত ভুগিছে সেইটোৱে যে বৰ্তমান সময়ত আজিও যে ইয়াৰ যে প্ৰাসংগিকতা যে আছে বা কি মানে এই ব্যৱস্থাত কিয় চলি আছে কিয় ইয়াৰ মানে এতিয়া সমাধান সূত্ৰ ওলোৱা নাই এইটো এটা ডাঙৰ কথা হৈছে হয় মই কিন্তু হান্দুকে নামটোৰ অৰ্থ বিষয়ে জানিব বিচাৰিম নামটো কিয় দিয়া হ'ল আচলতে আমাৰ মই যিমান জানো এইটো এটা মৰাণ শব্দ এইটো এটা মৰাণ শব্দ হান্দুকৰ অৰ্থ হৈছে খুব ভিতৰুৱা অঞ্চল বা ঠাই বা নতুবা আমাৰ গাঁৱৰ যিবিলাক সাধাৰণ কেঁচাঘৰৰ যিটো আন্ধাৰ চুক সেই তাকো হান্দুক বুলি কয় আৰু যিহেতু মানে ছবিখনৰ বিষয়বস্তু তেনেকুৱা এটা আন্ধাৰ দিশ এটা বা মানে কি কয় যিটো বস্তু হয়তো মানে আজিলৈকে কাৰো চকুত উন্মোচিত হোৱা নাই একজেক্টলি চ' সেইকাৰণে নামটো তেনেকৈ কৰা হৈছে আৰু ছবিখনত মানে কাৰোকে পক্ষপাতিত কৰা হোৱা নাই নিউট্ৰেল হেৰিত এটা প্ৰশ্ন ছবিখনতে এটা প্ৰশ্ন এটা সময় প্ৰকৃত ঘটনাটো আছিলে পুত্ৰ আচলতে উভতি অহা নাছিলে কিন্তু আপুনি যিটো এটা আশালৈ ছবিখন সমাপ্ত কৰিছে আৰু সেই আশালৈ আচলতে মই আজি আমাৰ এই বিশেষ অনুষ্ঠান সামৰিব বিচাৰিছো আৰু আপোনালোক সকলোকে বহুত বহুত পুনৰ শুভেচ্ছা জনাইছো আৰু আমি আচলতে দৰ্শকক ক'ব বিচাৰিছো আচলতে যি উদ্দেশ্য লৈ আৰু যি দীঘলীয়া প্ৰচেষ্টা যিখিনি কষ্ট আচলতে জড়িত হৈছে বহুখিনি কষ্ট কৰিব লগা হৈছে এই স্পৰ্শকাতৰ বিষয়টো ল'বলৈ ছবিৰ মাধ্যমত দাঙি ধৰিবলৈ গতিকে মই দৰ্শকক শেষত পুনৰ অনুৰোধ জনাম আপোনালোকে এই ছবিখন অতি সোনকালে আৰু শেষতো প্ৰশ্ন কেতিয়া মুক্তি দিয়া হ'ব জয় সিং মুক্তি কৰাটো খুবেই অলপ অহা বছৰ যদি সম্ভৱ হয় যিহেতু ঠিক আছে আমি সকলোৱে অপেক্ষা কৰিম আৰু ছবিখন অতি সোনকালে আমাৰ মাজলৈ আহিব গতিকে আমি জনাও এই ছবিখন আপুনি চাবলৈ আহক বহুখিনি আপোনাৰ জীৱনৰ সৈতে জড়িত বহুখিনি প্ৰশ্নৰ উত্তৰ বা বহুতো জীয়া ছবি আপুনি দেখিবলৈ পাব পুনৰ কওঁ তেওঁলোকে যিটো কৈছে এখন বিনোদনধৰ্মী ছবি বুলি নহয় আপুনি আগতীয়াকৈ নিজকে প্ৰস্তুত কৰি আহক এইখন ছবি চাবৰ বাবে আৰু ইয়াৰ লগতে আজি সিপাহী সন্ধানৰ পৰা মই ইভাই বিদায় লৈছো নমস্কাৰ